নমস্কাৰ যত চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বহু দীঘলীয়া কষ্টৰ পাছত আমি এই সপ্তাহটোৰ ভিতৰতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম মোৰ এটি নিজৰ কথাৰে ৰচিত এটি নতুন বিহুগীত নাচনী। তাকে আমাৰ এই ককাই আছে লগত, বহুত কষ্ট কৰিছে ককাই। ইফালে আমাৰ আনন্দ আছে, সঞ্জিত আছে মোৰ লগত। বাকী এনেকৈ আজি কি ক'ব? জিতুল ভাইটি ফাৰ্ষ্টবাৰ গান সকলোৱে চাব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, এইটোৱে মোৰ অনুৰোধ। আমাৰ আনন্দ আছে। নমস্কাৰ। জিতুল জট্টত এটি নতুন গীত কৰিছে 2024। আশা কৰোঁ গীতটি সকলোৱে ভাল পাব, সকলোৱে শ্বেয়াৰ কৰিব। ফাৰ্ষ্টবাৰ গাইছে তেখেতে, আৰু এজনে নামটো নাজানিছোঁ। শ্বেয়াৰ কৰিব, সকলোৱে ভাল পাব নিশ্চয়। ধন্যবাদ। হয়, ইফালে আমাৰ বহি আছে সঞ্জিত দা। হয়, জিতুল বৰাদৰ অৰ্থাৎ জিতুল জট্টত এটি খুব মানে থলুৱা বিহু, আকৰ্ষণীয় বিহু শুনি সকলোৰে ভাল লগা, ভাল লাগিছে গীতটি। নাচনী নামৰ প্ৰায় এসপ্তাহৰ ভিতৰতে হয়তো গীতটি আপোনালোকে শুনিবলৈ পাব। বাকী আমাৰ কুটুম এনে কি ক'বা? তাকে গীতটো গাইছোঁ, তো চবে ৰাইজে মৰম দিব, আশীৰ্বাদ কৰিব। যি নহওক, বৰ সোনকালে আপোনালোকৰ মাজলৈ আহিছে। এক সপ্তাহটোৰ ভিতৰতে হ'বগৈ, আমি আপোনালোকক জনাম। ধন্যবাদ।